আজি মানুহজনে আমাৰ বাবে এটা ডাঙৰ আশা পূৰ কৰিলে আৰু সেই আশাটো আজি সঁচাকৈ বহুত বেছি ভাল লাগিছে পূৰ হোৱাৰ কাৰণে। আপোনালোকে নিশ্চয় ধৰিব পাৰিছে এই ভিডিঅ'টো দেখি। এইখন গাড়ী আমি আমাৰ আগৰখন এক্সচেঞ্জ কৰিলোঁ। আচলতে আগৰখন এল্টো আছিলে আৰু এতিয়া আমি এখন ডাঙৰ গাড়ীৰ সপোন দেখি আছিলোঁ বহুত দিনৰ পৰাই। আচলতে ছানৰুফ থকা বুলি কওঁ আমি, ছানৰুফ থকা লাগিব, আমাক ডাঙৰ গাড়ী লাগিব। মোৰ দাবীও আছিলে যে মই ভালকৈ এনেকৈ এখনত উঠিবলৈ খুব মন যায় কেতিয়াবা, এনেকৈ কওঁ। মানুহজনেও তলে তলে সপোনবোৰ আচলতে পূৰ কৰি আহিছে আৰু এইটো খুব বেছি পূৰ কৰিবলৈ চেষ্টা কৰি আছিলে আৰু আমাৰ সঁচাই আশা পূৰ হোৱাৰ কাৰণে বহুত বেছি ভাল লাগিছে। অৱশেষত আমাৰ সেই দিনটো আহি পালেহি আৰু ধুনীয়াকৈ দেখিছেনে, আমি আজি গাড়ীখন ল'বলৈ আহিছোঁ আৰু ডিলাৰত আছোঁ। ডিলাৰত আমাক সকলোৱে আদৰণি জনাইছে, দেউতা আহিছে, মাও আহিছে, লগতে আমাৰ ঘৰৰ পৰিয়ালৰ সকলো আহিছে আৰু আমি গাড়ীখনৰ সন্মুখভাগে দেখুৱাই দিছোঁ। গাড়ীখন দেখুৱাইছোঁ, আপোনালোকৰ কেনেকুৱা লাগিছে জনাব। মোৰ বহুত বেছি ফূৰ্তি, বহুত বেছি আনন্দ লাগিছে, ক'ব নোৱাৰোঁ, আপোনালোকক বুজাব নোৱাৰোঁ আচলতে। গতিকে ঘৰখনলৈ এটা নতুন বস্তু আহিলে আপোনালোকৰ কেনেকুৱা অনুভৱ হয়, আপোনালোকক বেলেগকৈ চাগে ক'ব নালাগেই, নহয় জানো? সকলোৰে হয় এইটো অনুভৱ আৰু মোৰো খুব বেছি ভাল লাগিছে। অকল মোৰেই নহয়, ঘৰখনৰ দেখিছেনে, নিজৰ বৰ ডাঙৰ পুতেক, নিজৰ পুত্ৰই যেতিয়া এটা ডাঙৰ সম্পদ বা সম্পত্তি লয়, মাক দেউতাকৰ কিমান বেছি আনন্দ লাগে, নহয়নে? দেখিছেনে, মাক বা দেউতাকৰ সুখ, এইকণ মুহূৰ্ত আচলতে মই এই ভিডিঅ' আকাৰে ধৰি ৰাখিবলৈ চেষ্টা কৰিলোঁ। লগতে কাষতে আছে সন্মানীয় আমাৰ LICৰ উন্নয়ন বিষয়া অংকুৰজয় তামুলীদেৱ আৰু তেখেত সম্পৰ্কত আমাৰ ভিনদেউ হয়। আমি ভিনদেউ বুলি সম্বোধন কৰোঁ, যিহেতু বহুত আগৰ পৰা তেখেতক পাই আহিছোঁ আৰু তেখেতেই আচলতে মানুহজনক LICৰ জীৱন বীমা নিগমৰ ক্ষেত্ৰত বহুত বেছি উৎসাহ যোগায়, যিকোনো কৰ্ম ক্ষেত্ৰত আচলতে উৎসাহ যোগায়। তেওঁ আচলতে আমাৰ পৰিয়ালৰ কাৰণে এক সাহস, গতিকে আমি তেখেতক বহুত বেছি সন্মান কৰোঁ আৰু এই মুহূৰ্তত, সুখৰ মুহূৰ্তৰ তেওঁ সমভাগী হৈছে, গতিকে আৰু বেছি আনন্দিত হৈছোঁ। গতিকে তেখেতৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ, সদায় যেন সুস্বাস্থ্যৰে থাকে। আৰু তেওঁ অকল আমাকেই নহয়, সকলোকে তেওঁ বহুত বেছি সমান চকুৰে চায়। সকলোকে তেওঁৰ বিষয়ববীয়া যিমান আছে সকলোকে তেওঁ সমানেই গুৰুত্ব প্ৰদান কৰে সকলোকে। গতিকে সকলোৰে সুখৰ মুহূৰ্তত তেওঁ হাজিৰ থাকিবই। আচলতে সেই মুহূৰ্তখনত যে তেওঁ আহি ওলাহি আৰু বেছি সাহস বাঢ়ি যায়, আৰু বেছি নিজকে বহুত বেছি ভাগ্যৱান যেন লাগে। গতিকে দেখিছেনে, সুখৰ মুহূৰ্তৰ আনন্দৰ মুহূৰ্তকণ তেওঁকো সমানে ভগাই দিছোঁ, সমানে আমাৰ সৈতে ভাগ কৰি লৈছে। গতিকে বহুত বেছি ভাল লাগিছে। ইয়াতকৈ আৰু নালাগে মানুহক, নহয় জানো? জীয়াই থকাৰ সময়কণত আচলতে এনেদৰে আমি ইজনে সিজনক সহায় কৰি ইজনে সিজনৰ সুখৰ সমভাগী হৈ থকাটোৱে কিমান বেছি আচলতে আনন্দদায়ক, নহয় জানো? গতিকে এইদৰে আমি এটা কেকো কাটিলোঁ, আনন্দৰ মুহূৰ্তকণ এনেদৰে সকলোৱে বিলাই ল'লোঁ। আৰু আপোনালোকৰ বাৰু ভাল লাগিছেনে ক'বচোন দেই। আৰু আমাৰ গাড়ীখনৰ নাম হৈছে ব্ৰেজা ZXi আৰু সকলোৱে যিহেতু কমেণ্টত সুধিয়ে থাকিব, সেইবাবে মই আপোনালোকক কৈ দিছোঁ। আৰু আজিলৈ বাই বাই।